প্ৰথমতে আপোনালোকক আমি হোলী খেলাৰ দুটামান দৃশ্য দেখুৱাই লৈছোঁ। আমাৰ ওচৰৰ মহিলাসকলে আজি হোলী খেলিছে, চবে আমি আনন্দ কৰিছোঁ। এয়া চাওক, চবে একদম মুখত ৰং ঘঁহি কাকো চিনিব নোৱাৰা হৈছে। হেপী হোলী কৰিছে, আমি অলপ ফূৰ্তি কৰিছোঁ। এয়া কি কওক, জুনছ কিটচেন গাৰ্ডেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনালোক সকলোলৈ হোলীৰ শুভেচ্ছা জনাইছোঁ। এতিয়া মই এয়া নুনী গছৰ তললৈ আহিছোঁ নুনী খাবলৈ। এইখিনি চাওক, নুনী ছিঙিছোঁ। নুনী বহুত লাগিছে। আজি যিহেতু গৰমো পৰিছে, সেইকাৰণে ভাবিছোঁ নুনী দি এটা ঠাণ্ডা ড্ৰিংক বনাওঁ বুলি, আৰু লগতে আপোনালোককো দেখুৱাওঁ। তেনেহ'লে ব'লক মোৰ পাকঘৰলৈ যাওঁ আৰু কেনেকৈ মই নুনী দি ড্ৰিংকটো বনাম সেইটোকে আপোনালোকক দেখুৱাম। তেনেহ'লে আহক। আপেলটো ধুই মই টুকুৰাকৈ কাটি লৈছোঁ। নুনীখিনি ভালকৈ ধুই ল'লোঁ আৰু দুখিলামান পদুনা পাত লৈছোঁ। আৰু আপেলৰ যিকোনো ড্ৰিংক বনাওঁতে আপেলৰ গুটিকেইটা যাতে আমাৰ পেটলৈ নাযায়, তাৰ কাৰণে আমি সাৱধান হ'ব লাগে, কাৰণ আপেলৰ গুটি আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় বুলি শুনিছোঁ। এতিয়া আৰু এইটো লৈছোঁ, মৌজোল অকণমান লৈছোঁ, আৰু এইটো হৈছে ক'লা নিমখ। এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু এইটো মিক্সি জাৰ এটা লৈছোঁ। এতিয়া মই প্ৰথমে আপেলখিনি দি ল'ম। এই আঙুৰখিনি দিছোঁ। এতিয়া অকণমান ক'লা নিমখ দিছোঁ। এতিয়া মই অকণমান মৌজোল দিম। মৌজোলৰ বদলি আপোনালোকে চেনিও দিব পাৰে। যদি ফল মূলৰ মিঠাটো বেছি থাকে তেনেহ'লে চেনি নিদিলেও হৈ যায়, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাই অকণমান মিঠা হ'লে ভাল পায়, সেইকাৰণে অকণমান মৌ দি দিছোঁ। এচামুচমান মৌ দিম। প্ৰথমে এইখিনি মই ব্লেণ্ড কৰি লওঁ। প্ৰথমে পানী নিদিয়াকৈ মই ব্লেণ্ড কৰি ল'ম। এতিয়া দেখিছে ফল মূলখিনি ভালকৈ ব্লেণ্ড হোৱা নাই, সেইকাৰণে আমি পানী অলপ দিব লাগিব। এতিয়া মই নুনীখিনি দি ল'ম। নুনীখিনি অলপ মই বেছিকৈ দিছোঁ। এয়া চাওক, নুনী দিয়াৰ লগে লগে ইয়াৰ কালাৰটো কিমান ধুনীয়া হৈ গ'ল। এতিয়া মই এইখিনি চেকি ল'ম, কাৰণ ইয়াত আপেল আৰু আঙুৰৰ বাকলিখিনি ৰৈ গৈছে অলপমান। সেইখিনি মই চেকি পেলাই উলিয়াই দিম। এতিয়া এইখিনি অলপ অলপ লৈ মই এনেকৈ চেকি দিছোঁ। এয়া জুচখিনি ওলাই গৈছে। এতিয়া মই এটা গ্লাছত এইখিনি ঢালি ল'ম। এতিয়া মই দুখিলামান এনেকৈ পদুনা পাত ছিঙি দিম গোন্ধটো ভাল হ'বলৈ, আৰু এটা পদুনা আগ মই এনেকৈ সজাই দিছোঁ। এতিয়া এইখিনি সকলোৱে আমি মিলি খাওঁ। এতিয়া মোৰ মিষ্টাৰলৈ গিলাচ লৈ যাওঁ জুচ, নহ'লে ভাবিব মাক আৰু ল'ৰা ছোৱালীয়ে খাই থ'লে মোক নিদিলে। গিলাচ দি থৈ আহোঁ। এয়া পেপাৰ পঢ়ি আছে, লৈ গৈ আছোঁ। এয়া লওক, নুনীৰ জুচ এগিলাচ বনাইছিলোঁ। কেনেকুৱা হৈছে? ভাল। অকল ভাল বুলিহে ক'লে, আৰু বিশেষ একো নক'লে দেখোন। এতিয়া আমি গোটেইকেইটাই মিলি জুচ খাওঁ। অকণমান বৰফৰ টুকুৰা দি লওঁ। আপোনালোকে যদি বেছি ঠাণ্ডা খাব বিচাৰে তেনেহ'লে অকণমান সময় ফ্ৰিজত থৈ দিব। লোৱা, তোমালোকে লোৱা, খোৱা, খাই চোৱা। ভাল হৈছে, টেষ্টি। কেনেকুৱা হৈছে কৈ দিয়া? ভাল হৈছে, ভাল হৈছে।
আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ এটাও কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহো পুনৰ লগ পাম নমস্কাৰ